হাই দোস্তু নমস্কাৰ। মই বিলম্ব ইটোৱে কৈছোঁ আৰু মই এতিয়া বৰ্তমান কি কাম কৰোঁ আপোনালোকক চাগে বহুত দিন জনোৱা নাই। মই মিস্ত্ৰী কাম কৰোঁ আৰু মই এতিয়া বৰ্তমান এই এনেকুৱা ৱাল মানে প্লাষ্টাৰ কৰি আছোঁ আৰু শিকি থকা ৱাল কেনেকৈ প্লাষ্টাৰ কৰে আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব প্লিজ। লগতে ছাবস্ক্ৰাইবটো কৰি দিব হা বন্ধুসকল। আহক বন্ধুসকল তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিন্তু। হয়, আমি প্ৰথমতে পানী অলপ মাৰি লৈছোঁ কাৰণ ৱালবোৰ অলপ শুকাই আছিল। বেছি নহয় মানে কি যদি বেছি শুকাই থাকে তেতিয়াহ'লে 1 ঘণ্টামান মাৰিলে হৈ যায়, যাতে মচলাটো ধৰি ৰাখিব পাৰে। দ্বিতীয়তে আমি আহিছোঁ ৱালত অলপ মিক্সাৰ মানে অলপ চিমেণ্ট আৰু ভিজা মছলা অলপ মিহলাই কেনে সেইটো মিক্সাৰ বনাই ল'ব লাগে। মিক্সাৰখিনি মাৰি লৈছোঁ আৰু মিক্সাৰখিনি মাৰি লৈ হোৱাৰ পাছত ইয়াৰ পাছত প্লাষ্টাৰ কৰা হ'ব। প্লাষ্টাৰখিনি কৰোঁতে অলপ আৰু মচলাটো অলপ ভিজা শুকান দুইটা পদ্ধতিত মচলাখিনি হ'ব লাগে। বেছি ভিজা হ'লে ৱালত নাথাকেগৈ। ভিজা মছলা হ'লে ৱালত অলপ মানে ধৰি ৰখা ক্ষমতাটো নোহোৱা হৈ যায়, তাৰ ফলত খলকি আহি থাকিব। মছলাটো অলপ থাপাই ল'ব লাগিব। গোটেইখিনি থাপাই হোৱাৰ পাছত আমি পাত্তা টানি কিনে, পাত্তা মানে কাঠৰ অলপ চিধা কাঠ তাকে পাত্তা বুলি কয়, আৰু সেই পাত্তাটোৱে ৱালটো ওপৰৰ পৰা তললৈকে চিধা আছেনে নাই সেই চিধা চাই কেনে তাক মাৰি ল'ব লাগিব। আৰু সেইটো মাৰি কেনে তাৰপিছত মচলাটো কিমানখিনি থাকে, কিমানখিনি ৰখাব লাগে। মচলাটো হাফ ইঞ্চি কাভাৰিং, হাফ ইঞ্চি বা হাফ ইঞ্চি কোনোবা জেগাত 1 ইঞ্চি হয় আৰু কোনোবা ঠাইত হাফ ইঞ্চি হয়। সেইখিনি আমি চাই চিতি ল'ব লাগিব। তাৰপিছত পাত্তাটো টানি দিব লাগিব। এইখিনি হোৱাৰ পাছত যেতিয়া পাত্তাটো টানা হৈছে,
হোৱাৰ পাছত মানে আৰু এটা কাম বাকী থাকে, সেইটো কাম কৰিব লাগিব। সেইখিনি কৰাৰ পাছতহে অলপ ৱালটো ভাল লাগে আৰু সমান হৈ যায় এইখিনি। সেইটো কৰিব লাগিব। পাতা টনাৰ পাছত এইটো লোচা বুলি কয়, লোচা মাৰিব লাগিব। অলপ ফলামা হৈ থাকে, পাতা টনাৰ পিছত অলপ ফলামা হৈ থাকে। ফলামা হৈ থাকিলে এই লোচা এটাত টানি দিব লাগিব। লোচা মাৰি দিলে ভাল হৈ যায়। তেতিয়াহ'লে গাইজ, যদি ভিডিঅ'টো ভাল লাগে, লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইবটো কৰি দিব, যিহেতু নতুন ভিডিঅ' আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। এতিয়া হৈ গ'ল। বৰ্তমান এতিয়া এই খিৰিকীবিলাক খিৰিকী নাচকেইটা বনাব লাগিব। এই খিৰিকী নাচকেইটা বনালেহে ভাল লাগে দেখাত। আৰু সেইখিনি কৰাৰ পাছত মানে এতিয়া শোৱনিটো আহি যায়। এইফালে চাওক, লোচা কেনেকৈ ঘূৰাই বা কেনেকৈ পূৰা দেখাত চকচকীয়া কেনেকৈ কৰে। লোচাটোৱে ফিনিচিং। আৰু এটা আছে লোচাৰ এইটো প্লেন চিট বুলি কয়। প্লেন মানে একেবাৰে সমান কৰাটো, সেইটো প্লেন চিট বুলি কয়। সেইটোৱে ফিনিচিং আৰু ৱাল ফিনিচিং। একচুৱেলি সেইটো যেতিয়া ৰং কৰিলে প্লেন চিটটো নামাৰিলে হয়। ইফালে চাওক, এইটো খিৰিকীৰ নাচ বুলি কয়। খিৰিকীৰ নাচটো এতিয়া বৰ্তমান বনাই থকা দেখা পোৱা গৈছে। তেতিয়াহ'লে বন্ধুসকল, আৰু এতিয়া বৰ্তমান হৈ গৈছে, গোটেইখিনি কাম হৈ গৈছে। নাচ হৈ গৈছে এইফালে, আৰু প্লাষ্টাৰটো হৈ গৈছে। প্লাষ্টাৰটো দেখাত কেনেকুৱা লাগিছে, খিৰিকী নাচকেইটা দেখাত কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। লগতে নাপাহৰিব, আকৌ এবাৰ কৈছোঁ, ছাবস্ক্ৰাইব বাটনটো কৰি দিব। ধন্যবাদ থাকিল, আৰু নেক্সট ভিডিঅ' পাই থাকিব তেতিয়াহে।